আর ভাই লক্ষ্মণ দাদা আজি কিছুদিনৰ পৰাই মোৰ মনতে ব্যাকুল হৈ পৰিছে। অন্ধকাৰণ্যত পথ কৰি এই বিৰল ৰাক্ষস দেৱী জানকীক উদ্ধাৰ কৰিলো যদিও শান্তি মোৰ নাহিল পিতৃক্ষেত্ৰ ৰক্ষাৰ বাবে ৰাজ্য ধৰ্ম অসহ্য এই সকলোকে জলাঞ্জলি দি প্ৰকৃতিৰ নন্দন কানন যি সুখৰ লাভ আশা কৰিছিলো সেয়াও দেখোন আজি দেৱৰ দুৰ্লভ। জানকী ধৰিব পাৰিছে মই জগিছে আপুনি এক নীৰৱ চিন্তাত। জানকী মনৰ আনন্দ মুহূৰ্ততে যে হেৰাই গ'ল আপোনাৰ সুন্দৰ বদনে। ব্যক্ত কৰক নাথ, মুক্ত কণ্ঠে মনো চিন্তে কৰিলে প্ৰকাশ বেদনাৰ খবৰ। দাদা হাই ব্যক্ত কৰা তব চিন্তাৰ কাৰণ যথাসাধ্যেই অনুজী লক্ষ্মণে বেদনা নিৰাময়ৰ কৰিব ব্যৱস্থা। হাই লক্ষ্মণ দাদা তোমালোকৰ ৰোগ কষ্টৰে ভোকত কাতৰ মোৰ কোমল দাদা ৰাজনকে জনকৰে নান্ত পান্ত বৈশ্যে নানা ভূতবিলাকৰ মাজত কিন্তু নিয়তিৰ কি নিষ্ঠুৰ ঘোৰ বনবাদ ভাবিব লগা হৈছে এই ৰামৰ কাৰণে। আজি এই বনৰ ফলবোৰ তোমাৰ গছৰ পাত তোমাৰ শয্যা আৰু কিমান দুৰ্ধৈৰ্য কৰিবা এই ৰামৰ কাৰণে। স্বামী জানকী সংসাৰত সন্দেহীয়া ভোগবিলাকৰ চিন্তা মই নকৰোঁ হ'বলৈ। জানকী জানকী অতি পৰম সতী যশোৰ লগৰী প্ৰাণৰ দেৱতা যশোৰ পুত্ৰমম লক্ষ্মণ দেৱ তাতে ৰচি মই শান্তিৰ শৰীৰে মোৰ সকলোতে দুখ কষ্ট সহ্য কৰিব পাৰো কিন্তু ভগৱান শৰীৰে তোমাৰ যিদৰে দুখ কষ্ট লাভ কৰিছে এইদৰে চাই থাকো মোৰ কোমল পৰা মাতৃ কৈকেয়ীৰ মন আৰু পিতৃ সত্য ৰক্ষাৰ বাবে 14 বছৰে মনোভাৱ মূৰ্খা পালনে নানৰ ভাগ্য পৰিবিলাক ৰাজ কাৰেঙত এৰি কিয় ভাই বনবাসী বনাই ৰামৰ কাৰণে দেৱী জানকীক লগত লৈ উন্নতি যোৱা তুমি অধিক এই নিৰ্মল কথাতে অন্তর নির্মাণ করতে তোমারই মূল দেখা জীবন তোমার স্মরণ সেবায় একমাত্র জীবন রাজের বিপরীতে সকলকে ত্যাগ করে তুমি সমাধানবাসী দাদা তোমার এই ভাতৃভক্তি জগতে অতিকে বিরল তথাপি তো প্রিয়জন ভাই লাগিছে অলপ মোৰ শেষ সন্তান
আশ্রম নগরে ওরা সম্রাট তোমার
করেন প্রতিষ্ঠান। জানিব পাৰিছো হিৰমানৰ নিৰ্দেশী হতে মোৰ হমে সুচী মোৰ হেতু অলপতে প্ৰৱেশিব এই হেতু প্ৰতীক্ষণে হস্তে হস্তে
ধন্য ধন্য কবিগণ